আজি আমি আলোচনা কৰিবলৈ লৈছো পানেচৈ নামৰ কবিতাটি। কবিতাটিৰ কবি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। HS ফাৰ্ষ্ট ইয়াৰ এডভান্স এছামিছৰ কোৰ্সত এই কবিতাটি লাগে আৰু এই কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি আজি আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটি হৈছে পানেচৈক বাপেকে কি বুলি কৈছিল? তাৰ উত্তৰত পানেচৈয়ে কি ক'লে? এদিনাখন সাগৰৰ পাৰৰ মানুহবোৰে পানীৰ মাজত পানেচৈক দেখি হৈচৈ লগোৱাত খবৰ পাই বাপেকো গৈ তাত উপস্থিত হৈছিল। বাপেকে পানেচৈক নাওখন ঘাটত চপাই উভতি আহিবলৈ খাটনি ধৰিলে। বাপেকে তাইক এই বুলিও ক'লে যে তাই যদি উভতি আহে তেতিয়া বাপেকে দুই হাতেৰে তাইৰ অভাৱ দূৰ কৰিব, ডিঙিত সোণৰ হাৰ পিন্ধাব, আনকি বান্দি বেটিয়ে পানেচৈক আলপৈচান ধৰিব আৰু তাই খাটলি পীৰাত বহি ৰাণীৰ নিচিনাকৈ ভাত খাব পাৰিব। বাপেকৰ কথাৰ উত্তৰত পানেচৈয়ে ক'লে যে তাই আৰু মানুহৰ মাজত নাথাকে, গতিকে মিছাকৈ কষ্ট নকৰি বাপেক ঘৰলৈ উলটি যাব লাগে। তাই খাটলি পীৰাত বহি ভাতো খাব নোখোজে আৰু বেটি বান্দিয়ে আলপৈচান ধৰিব নালাগে। তাইৰ বাবে বৰ্তমান এই দশাই অৰ্থাৎ সাগৰৰ মাজেই ভাল। এই বুলি কৈ পানেচৈ বাপেকৰ ওচৰৰ পৰা পানীত বুৰ মাৰি আঁতৰি গুচি গ'ল। পানেচৈ কোন শ্ৰেণীৰ কবিতা? কবিতাটোত বৰ্ণিত কাহিনীটি বৰ্ণনা কৰা। ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাৰ পানেচৈ এটি সাহিত্যিক মালিতা বা বেলাত। পানেচৈ কবিতাটোত বৰ্ণিত কাহিনীটি এনেধৰণৰ যে পানেচৈ নামৰ ছোৱালী এজনীয়ে মানুহৰ পৰা আঁতৰি পানীৰ বুকুত আশ্ৰয় লৈ থকাৰ সময়তে সাগৰৰ পাৰৰ মানুহে তাইক এদিন পানীত খেলি থকা দেখি হৈচৈ লগালে আৰু খবৰ পাই পানেচৈৰ বাপেকে আহি তাইক ঘৰলৈ যাবলৈ খাটনি ধৰিলে। আনকি বাপেকে তাইক নানান সুখ দিব বুলি প্ৰলোভিত কৰাৰো চেষ্টা কৰিলে, কিন্তু পানেচৈ বাপেকৰ কথাত সন্মত নহৈ সকলো মোহ ত্যাগ কৰি তাৰ পৰা আঁতৰি গৈ পানীৰ মাজত খেলিব ধৰিলে। তাৰ পিছতো আৰু বহুদিন বাপেক মাক পানীৰ মাজলৈ গৈ বুজাই বঢ়াইও পানেচৈক উভতাই আনিব নোৱাৰিলে। কিন্তু এদিন পুৱাতে হঠাৎ মানুহে দেখিলে যে সাগৰৰ পাৰৰ গছ এজোপাৰ গুৰিত পানেচৈ মৰি পৰি আছে। মানুহৰ নিষ্ঠুৰতাক উপহাস কৰি পানেচৈ এই জগতৰ পৰা আঁতৰি গুচি গ'ল। নেক্সট প্ৰশ্নটি হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নপৰে নিশা কপালত চোৱা মৃত্যুৰ কলীয়া ৰেখ, নিষ্ঠুৰ মানুহ শেষ হ'ল আজি জীৱন দিনৰ লেখ। উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ মাধ্যমিক সংকলনৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত পানেচৈ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কৈছে মানে কি প্ৰসংগত সেই লাইনটো কৈছিল, যেতিয়া সাগৰৰ পাৰৰ গছৰ গুৰিত পৰি থকা পানেচৈৰ নিথৰ দেশ দেখি সেয়া মানুহৰ নিষ্ঠুৰতাৰে ফল বুলি কবিয়ে দুখ প্ৰকাশ কৰি সেই প্ৰসংগত সংগতি লগাই তেওঁ উদ্ধৃত কবিতাফাঁকি কৈছিল। আৰু এই কবিতাফাঁকিৰ ব্যাখ্যা এনেধৰণৰ যে মানুহৰ সমাজখনৰ আচৰণত বিৰক্ত হৈ পানেচৈ সাগৰৰ বুকুত আশ্ৰয় লৈছিল, কিন্তু এদিন তাইৰ মৃতদেহ সাগৰ তীৰত পোৱা গ'ল। উশাহ নিশাহ বিহীন তাইৰ কপালৰ ৰেখাটো মৃত্যুৰ চিন ফুটি উঠিছিল। কবিয়ে এয়া মানুহৰ নিষ্ঠুৰতাৰে ফলশ্ৰুতি বুলি কৈছে। আজিলৈ এইখিনি আছিলে, ধন্যবাদ।